আপোনালোকক এটা চুলি সৰা বন্ধ হোৱাৰ টিপছ দিবলৈ ওলাইছোঁ। এলোভেৰা আৰু নাৰিকল তেল এই দুটা মিলাই এটা মই তেল বনাম। এইটোৰে চুলি সৰা এসপ্তাহতে বন্ধ হয়। মই এতিয়া দুটা এলোভেৰাৰ পাত লৈ লৈছোঁ। তাৰপিছত এইটো ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াৰ পাছত এইটো মই ভালকৈ কাপোৰেৰে মুচি শুকুৱাই ল'ম। পাতকেইটা ধুনীয়াকৈ কাপোৰেৰে মুচি এতিয়া মই ছাইডকেইটা কাটি ল'ম। ছাইডকেইটা কাটি সৰু সৰু পিচ বনাই ল'ম, যাতে ইয়াৰ পৰা গোটেই জেলবিলাক ওলাই যায়। এতিয়া মই দেখিছে আপোনালোকে সৰু সৰু পিচ কৰিছোঁ। এনেদৰে আপোনালোকেও সৰু সৰু পিচ কৰি ল'ব। ইয়াত আকৌ এতিয়া মই এই পেৰাচুট অইল এতিয়া মই ইয়াত দি দিম। আপোনালোকেও এনেদৰে দিবচোন, বনাই ল'ব। আপোনালোকৰ যিমানখিনি মন কৰে সিমানে দিব পাৰে ইয়াতে তেল। এইখিনি মোৰ দিয়া হৈ গ'ল। এতিয়া মই গেছত এইখিনি বইল কৰিম। আপোনালোকক দেখাই আছোঁ। গেছটো একেবাৰে চিম পাৱাৰত দি ল'ব। তাৰপিছত ইয়াতে এইখিনি অকণমান ব্ৰাউন হোৱালৈকে মই গৰম কৰি থাকিম, স্লাইট ব্ৰাউন। দেখিছেই নহয় আপোনালোকে, এইদৰে মই গৰম কৰি আছোঁ। অকণমান সময় গৰম কৰাৰ পিছত এইখিনি ব্ৰাউন হ'ব। তাৰপিছত এইটো এতিয়া হ'বৰ সময় হৈ গ'ল। এতিয়া এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। এটা যিকোনো বটলতে ভৰাব পাৰি। মই তেলৰ এটা বটলতে ভৰাই থৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত সপ্তাহত দুদিনকৈ আপোনালোকে ৰাতি শুবৰ সময়ত লগাবচোন। ইমান ধুনীয়া কাম কৰিব, চুলি সৰা এসপ্তাহতে বন্ধ হৈ যাব। মোৰ বহুত হৈছিলে এইটো, কিন্তু এইটো ব্যৱহাৰৰ পিছত মোৰ এতিয়া কমপ্লিট বন্ধ চুলি যোৱাটো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।